প্ৰতিমূৰ্তি এটি বনোৱাৰ আগমুহূৰ্তত আমি সদায় এটা কথা মন কৰোঁ যাতে আমি যিটো প্ৰতিমূৰ্তি বনাবলৈ লৈছিলোঁ যিগৰাকী ব্যক্তি সেইগৰাকী ব্যক্তিৰ যাতে ন্যূনতম এখন ভাল ফটো আমি লাভ কৰিব পাৰোঁ। বিশিষ্ট অভিনেতা ব্ৰজেন বৰুৱাৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ আমি সুবিধা পাইছিলোঁ আৰু এই সুবিধাখিনি পায়ো আমি কিছু অসুবিধাত পৰিছিলোঁ কাৰণ তেওঁৰ একপি ভাল ফটো আমাৰ হাতত নাছিল। আমি একপি ফটো তেওঁৰ পাইছিলোঁ আৰু সেই ফটোখন আছিল 60ৰ দশকৰ এখন ছবি তেওঁ অভিনয় কৰা। সেইখন আছিল ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা ছবিখনৰ পোষ্টাৰত তেওঁৰ যি মুখাৱয়বৰ ফটো আছিল সেই ফটোখনকে আমি আৰ্হি হিচাপে লৈ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ আমাৰ শিল্পালয় পুনঃশিল্প। আজি এই মুহূৰ্তৰ অনুষ্ঠানত আটাইতকৈ আকৰ্ষণীয় বস্তুটো হ'ল আমাৰ অতি শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱাদেৱৰ যি প্ৰতিমূৰ্তি বনালে আমাৰ দিগন্তই, সেইটো হুবহু ৰূপত তেখেতে মানে বনাবলৈ চেষ্টা কৰিছিলে আৰু হুবহু হৈছে। আৰু সেইটো মই নিপনদাৰ লগত আলোচনা কৰিছোঁ যে ইমান সুন্দৰকৈ ইমান জীৱন্ত বনাইছে আৰু সেইটোত মানে মই মোৰ ফালৰ পৰা দিগন্তলৈ অশেষ ধন্যবাদ থাকিল। তেওঁ এই শিল্পকৰ্মই তেওঁক আৰু আগবঢ়াই নিয়ক বুলি।